হেল্ল' গাইজ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুদিনৰ মূৰত লৈ আহিছোঁ এটা মিনি ব্লগ। তো আজি মই গৈ আছোঁ বাহঁতৰ ঘৰলৈ। এইফালে আহি পাই গ'লোঁ। দেখিছেনে আমাৰ ৰিমলি পূৰা খেলাত ব্যস্ত হৈ গৈছে আৰু আহি পাই অলপ ৰেষ্ট লৈছোঁ। আৰু এইকেইটাই বনাবলৈ লৈছে এতিয়া ৰিলচ। ইনষ্টাগ্ৰাম বুলি ক'লে পাগল আৰু তাতে ৰিলচৰ নামতো আৰু পাগল। আৰু তাহাঁতে ৰিলচ বনাই আছে আৰু মই তাহাঁতক চাই ৰিলচে উপভোগ কৰি আছোঁ। আৰু মই আহিছোঁ বনাবলৈ পিঠা। তো এয়া পিঠাৰ কাৰণে নাৰিকল ৰুকিছে আৰু এতিয়া গৈ আছোঁ আমি পিঠাগুড়ি খুন্দিবৰ কাৰণে। তো বলক। এইফালে পূৰা ঢেঁকি যোগাৰ কৰি লৈছোঁ আৰু পিঠাগুড়ি খুন্দিবলৈ বুলি। এতিয়া আমি পিঠাগুড়ি খুন্দি আছোঁ। তাৰপাছত এয়া পিঠাগুড়ি খুন্দা হৈ গ'ল আৰু এইফালে ভাজি আছোঁ নাৰিকল। তো নাৰিকল ভজা হোৱাৰ পাছত আমি পটাপট ভাতকেইটা খাই ল'লোঁ। আৰু ভাত খাইতো জানেই তামোলখন মেইন, তামোলখন নাখালে নহয়। আৰু তামোল খাই এয়া বনাবলৈ লৈছোঁ পিঠা। তো দেখিবলৈ পাইছে। আৰু এইফালে হৈ গ'ল আমাৰ পিঠা বনোৱাটো। পটাপট পিঠাখিনি বনাই এতিয়া যাবলৈ লৈছোঁ ঘৰ। আৰু এয়া দেখিবলৈ পাইছে গৈ আছোঁ ঘৰলৈ। এই যে লাইট দেখা পাইছে এইটো হৈছে আমাৰ ৰাসৰ গেট। আৰু এতিয়া আহি পাই গ'লোঁ ঘৰ। আৰু ঘৰ পাই মোৰ আছিল অলপ কাম চাদৰত দহি গুঠা। তো এইখিনি কাম পটাপট কৰি লওঁ। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট মিনি ব্লগত আকৌ লগ পাম।